নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ মোৰ চেনেল পুৰবি ইউনিক কালেকশ্যন আশা ৰাখিছোঁ আপোনালোক সকলো ভালেই আছে বহুত দিনৰ অন্তত এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু বতৰ বহুত ফৰকাল বহুত বেছি গৰম গতিকে ভিডিঅ' অনা নাই কিন্তু যিহেতু বিয়াৰ ছিজন আহি আছে অক্টোবৰ বহুতৰ বিয়া তেনেকৈ বহুতে মোক ব্ৰাইডেল ছেটৰ কাৰণে মেছেজ কৰি আছে বহুতে বিয়াৰ বাবে ব্ৰাইডেল আদি মানে গহনা আদি লৈ আছে গতিকে ভাবিলোঁ মই ব্যস্ততাৰ মাজত আপোনালোকলৈ এটা ব্ৰাইডেল গহনা লৈ এটা ভিডিঅ' আনো সো আজি ভিডিঅ'টোত হ'ব ব্ৰাইডেল গলপতা লগতে ব্ৰাইডেল কিছুমান লং সেট হ'ব আপোনালোকে চেনেল সাবস্ক্ৰাইব যদি কৰা নাই কৰি থব লগতে ভিডিঅ'টো লাইক কৰিব আৰু অহাটো ভিডিঅ'ৰ অপেক্ষা কৰিব কাৰণ অহাটো ভিডিঅ'ত মই যিসকলৰ বিয়া আছে বিশেষকৈ ব্ৰাইডেল বাৰতি কিছুমান একেবাৰে সোণৰ দৰে আৰু ব্ৰাইডেল বালা ব্ৰাইডেল আঙুঠি তেনেকুৱা কিছুমান ব্ৰাইডেল মুঠি খাৰু ইত্যাদি লৈ আহিম তেনেকৈ ক্ৰমান্বয়ে নেক্সট ব্ৰাইডেল সীতাহাৰ তেনেকুৱাকৈ ব্ৰাইডেলৰ ভিডিঅ' লৈ আহিম যিহেতু পূজা বিয়া আহি আছে আৰু তাৰপিছত যিহেতু পূজা আহিছে গতিকে পূজাত আপোনালোকে গম পায় মই 7 দিন একেৰাহে অফাৰ দিওঁ গতিকে তেনেকুৱা অফাৰ মিছ নকৰিবলৈ আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজি ছাবস্ক্ৰাইব কৰক গতিকে আজি কেনেকুৱা ধৰণৰ ব্ৰাইডেল গহনা আনিছোঁ বলক দেখাওঁ প্ৰথম লৈ আহিছোঁ এডাল গলপতা ৰেড কালাৰ ষ্টোন থাকিব গলপতাডাল আৰু একেবাৰে বিৰাট ধুনীয়া চাকি ডিজাইনৰ হ'ব দেখিছে কপাৰৰ ওপৰত গোল্ড পলিচ হ'ব আপোনালোকে বিয়াত পিন্ধিব পাৰে বিয়াৰ বাবে সাংঘাতিক ধুনীয়া হয় দেখিছে আৰু মই ফটো এটেচ কৰি দিম আপোনালোকে ক্লিয়াৰ দেখাৰ কাৰণে পিছফালে চেইন থাকিব আপোনালোকে এডজাষ্ট কৰি পেলাই বিয়াত এনেকৈ বা এনেকৈ পিন্ধিব পাৰিব ফুলিযোৰ কিন্তু দীঘল হ'ব দেখিছে তলফালে এটা ঝুমকা থাকিব আৰু এনেকুৱা দীঘল আপোনালোকে ৰাখিবৰ বাবে এনেকুৱা ষ্ট'ৰেজৰ বক্স পাব লগতে আপোনালোকে এখন ৱাৰেণ্টি কাৰ্ড পাব আপোনালোকে এইটো 1 year ৰিপলিছ ৱাৰেণ্টি পাব গতিকে যদি পচন্দ হয় আপোনালোকে 1250 টকা পে' কৰি ল'ব লাগিব মই ফটো দেখাই দিছোঁ আপোনালোকে ফটো চাই ভালদৰে বুজিব বাকী ভালকৈ আপোনালোকে ৰিলছত চাব পাৰিব তো মই মোৰ ফেচবুক পেজ আৰু ইনষ্টাত এই বস্তুবোৰৰ আচলতে মাজে মাজে ৰিলছ দি থাকোঁ কাৰণ মই ইউটিউবত ভিডিঅ' সদায় দিয়া নহয় গতিকে আপোনালোকে ডেছক্ৰিপশ্যনতে লিংক পাব মোক তাতে ফ'ল' কৰিব পাৰিব পুৰবি ইউনিক কালেকশ্যন বুলি নতুবা চাৰ্চ কৰিলেও পাব তাতে মই ৰিলছ প্ৰকাৰেও দি থৈছোঁ যেতিয়া সকলোবোৰ গহনা আপোনালোকে তাতো গৈ চাব পাৰিব চ' প্ৰাইচটো হৈছে মাত্ৰ 1250 টকা মাত্ৰ 1250 টকা পে'মেণ্ট কৰিলে আপোনালোকে এড্ৰেছ দি অসমৰ যিকোনো ঠাইত আপোনালোকে ফ্ৰী শ্বিপিঙত ল'ব পাৰিব অসমৰ বাহিৰলৈ আমি পঠাওঁ অসমৰ বাহিৰলৈ আপোনালোকে 80 rupees এটা শ্বিপিং চাৰ্জ দিব লাগিব মই আপোনালোকক এডাল গলপতা তাৰ নেক্সট এটা লং ছেট এনেকুৱা ব্ৰাইডেল তেনেকৈ দেখাই যাম এতিয়া এটা দিছোঁ এটা ব্ৰাইডেল দুগদুগী হ'ব চাওঁ এইটো হ'ব ব্ৰাইডেল দুগদুগীটো দেখিছে এটা লাৰ্জ চাইজৰ দুগদুগী একেবাৰে লাৰ্জো নহয় কিন্তু এইটো মিডিয়াম চাইজ হ'ব তলফালে এনেকুৱা আছে দেখিছে আৰু ওপৰত আপোনালোকৰ এইবোৰ ঘিচিমণিৰে গাঁঠা থাকিব এতিয়া মই যিহেতু মেখেলা চাদৰ পিন্ধা নাই গতিকে আপোনালোকে বুজি নাপাব আৰু আপোনালোকে এডজাষ্ট কৰি ইমানটোমান দীঘললৈকে ল'ব পাৰিব আৰু বিয়াত পিন্ধিব পাৰিব চ' সাংঘাতিক ধুনীয়া এটা ব্ৰাইডেল দুগদুগী হয় দেখিছে হ'ব তাৰ ইয়েৰিংছবোৰ দেখিছে এনেকুৱা টাইপৰ কপাৰৰ ওপৰত গোল্ড পলিচ হ'ব আপোনালোকে 1 year ৰিপলিছ ৱাৰেণ্টি পাব ষ্ট'ৰেজৰ বক্স হ'ব প্ৰাইচটো হৈছে 1460 1460 টকা যদি আপোনালোকৰ বিয়া আহিছে আপোনালোকে আজিয়ে বুকিং কৰক কাৰণ বৰ্তমান প্ৰাইচ যিখিনি পাইছে হয়তো অক্টোবৰ সময়ত যিহেতু বিয়াৰ বতৰ হ'ব গতিকে দামবোৰ সকলোতে অলপ বাঢ়িব যিহেতু বস্তুৰ দাম বাঢ়ি থাকে গতিকে আপোনালোকে এতিয়া কমতে পাওঁতে ক্ৰয় কৰি থ'ব পাৰে নতুবা আপোনালোকে নিজৰ বিয়া নাথাকিলেও আন কাৰোবাক নিজৰ লগৰ ৰিলেটিভ কাৰোবাক উপহাৰ দিবলৈও ল'ব পাৰে নেক্সট এডাল ব্ৰাইডেল গলপতা দেখাইছোঁ একদম সাংঘাতিক ধুনীয়া চিলভাৰ বেষ্টৰ যেনেকুৱা গলপতা থাকে তেনেকুৱা ডিজাইনৰ আপোনালোকে ভিডিঅ'ত হয়তো বুজি নাপাব পাৰে কিন্তু মানে যিটো হয় অৰিজিনেল ভিডিঅ'ত আপোনালোকে ধৰিব নোৱাৰিব পাৰে সাংঘাতিক ধুনীয়া এডাল আৰু বিয়াত আপোনালোকে পিন্ধিব পাৰিব বহুত বেছি ধুনীয়া এডাল গলপতা হয় পিংক আৰু হোৱাইট তাৰে ইয়েৰিংছ থাকিব এনেকুৱা চিম্পল সৰু আৰু আপোনালোকে ফটোত চাই ল'ব পাৰে ইয়াৰে মূল্য হৈছে 1560 টকা 1560 সাংঘাতিক ধুনীয়া এটা গলপতা হয়তো আপোনালোকে দোকানত গ'লে এইটো আপোনালোকে 2000ৰ তলত নাপায় গতিকে অনলি 1560 হয় কোৱালিটিৰ হিচাপত আৰু বস্তুটোৰ হিচাপত দামটো বহুত বেছি কমত আপোনালোকৰ ৰিজনেবলত দিয়া হৈছে গতিকে যদি পচন্দ হয় আৰু যদি আপোনালোকে আনতকৈ ৰিজনেবল পায় কমত পাইছে বুলি ভাবে তেন্তে আপোনালোকে ল'ব পাৰে নেক্সট আপোনালোকক ব্ৰাইডেল ছেট এটা দেখাওঁ আৰু এইটো ব্ৰাইডেল ছেট নতুন ডিজাইনৰ এইবাৰ আহিছে নতুন গতিকে এইটো আপোনালোকে লেটেষ্ট আৰু ডিজাইন আপোনালোকে নিজৰ বিয়াত পিন্ধিব পাৰিব দেখিছে এটা ৰেড কালাৰ ব্ৰাইডেল ছেট আৰু এইটো চাওক
দেখিছে মাজতে এজনী চৰাই আছে আৰু এটা জুমকাও আছে এইফালে এনেকুৱা টাইপৰ হ'ব মিডিয়াম সাইজৰ সাংঘাতিক ধুনীয়া আপোনালোকে দীঘলকৈ এনেকৈ আপোনালোকৰ যিটো মেইন চিট থাকিব হোৱাইট কালাৰ তেনেকুৱাত আপোনালোকে বা মুগা লগতো আপোনালোকে পিন্ধিব পাৰিব সাংঘাতিক ধুনীয়া লাগিব এটা ব্ৰাইডেল সেট হয় কাণফুলিযোৰ বিৰাট বেছি আপোনালোকে বিয়াটো পিন্ধিব পাৰিব চাওক এনেকুৱা কাণফুলিযোৰ বহুতেতো ডাঙৰ কাণফুলি বিয়াৰ বাবে লয় গতিকে এইটো সেট আপোনালোকে ল'লে কাণফুলি এক্সট্ৰাকৈ ল'ব নালাগে আৰু সেম আপোনালোকে ব্লু কালাৰটো ল'ব পাৰিব যদি আপোনালোকৰ পাটৰ কাপোৰযোৰত ব্লু কালাৰ মিনা আছে তেন্তে যিহেতু বহুত এনেকৈ মিলাই পেলাই আমাক ফটো দিয়ে পাটৰ কাপোৰযোৰৰ গতিকে তেনেকৈ যদি আপোনাৰ ব্লু কালাৰ মিনা আছে ফুল আছে তেতিয়া আপোনালোকে এইটো ব্লু কালাৰ সেটটো ল'ব পাৰিব দেখিছে প্ৰাইচটো চি ইয়াৰ প্ৰাইচটো হৈছে 1650 টকা 1650 এবাৰ নেক্সট এডাল গলপতা দেখাওঁ এইডাল গলপতা পচন্দ নকৰাৰ কথাই নাই সকলোৱে পচন্দ হ'ব বহুত বেছি ধুনীয়া এডাল গলপতা দেখিছে পিংক আৰু হোৱাইট হ্যান্ড ষ্টোনৰ এডাল গলপতা আপোনালোকে এনেকুৱা এডাল গলপতা যিডাল আপোনালোকে নেকলেছো কাম কৰিব দেখিছেনে এনেকৈ দীঘলকৈ আপোনালোকে পিন্ধিব পাৰিব বা আপোনালোকে ক্ষীণ হ'লে এনেকৈ ওপৰতো পিন্ধিব পাৰিব এইটো এনেকৈ ওপৰতো পিন্ধিব পাৰিব কিন্তু মই শকত ডিঙিৰ চুটিৰ কাৰণে ইমান ভাল দেখা নাই তাতে ড্ৰেছটোৰ লগতো আৰু আপোনালোকে এনেকৈ তলতো পিন্ধিব পাৰিব বহুত বেছি ধুনীয়া এটা এলিগেণ্ট পিচ হয় আপোনালোকে যদি নিজৰ মানে বিয়াত বা বিয়াতটো নোৱাৰিব বা আপোনালোকে জোৰোণত পাৰিব বা আপোনালোকে নিজৰ ৰিচেপশ্যনত পিন্ধে সকলোৱে আপোনালোকক ৱাও বুলি নকৈ নোৱাৰিব এটা সাংঘাতিক ধুনীয়া এটা পিচ হয় মাষ্টাৰ পিচ হয় আজি কালেকশ্যনৰ প্ৰাইচ হৈছে 2150 টকা 2150 নেক্সট আপোনালোকক ব্ৰাইডেল এটা লুকাপাৰৰ দিম যিহেতু বহুতে মোক ব্ৰাইডেল লুকাপাৰ বিচাৰে এবাৰ যিহেতু হোৱাইটটো চলিছে গতিকে পাৰ্লত গঠা হৈছে এডাল লুকাপাৰো এইটো চব পাৰ্লত গঠা হৈছে দেখিছে লুকাপাৰটো ৰেড কালাৰ হ'ব লুকাপাৰটো আৰু এনেকৈ তিনিডাল দুটা পাৰ্ল দুটা এটা লাইন গোল্ডেন মণিত এনেকৈ গাঠা থাকিব সাংঘাতিক ধুনীয়া আপোনালোকে বিয়াত পিন্ধিব পাৰে লং সেট হিচাপে এইটো হ'ব আৰু ইয়াৰে কাণফুলিযোৰ সাংঘাতিক ধুনীয়া ইয়াৰে কাণফুলিযোৰ আপুনি পিন্ধিব পাৰিব ষ্টাডি ইয়েৰিংছ হয় এনেকুৱা চব কাণফুলিযোৰ এনেকৈ পিন্ধিব পাৰিব কপাৰৰ ওপৰত গোল পলিচ হ'ব আপোনালোকে ষ্ট'ৰেজৰ ধুনীয়া বক্স পাব 6 মান্থছ আপোনালোকে ৰিপলিছ ৱাৰেণ্টি পাব এই মূল্য মাত্ৰ 1250 টকা অনলি 1250 এডাল ধুনীয়া এডাল ব্ৰাইডেল মাল্টি কালাৰ অকণমান পিংক হোৱাইট আৰু গ্ৰীণ থাকিব মাল্টি অলপ অসমীয়া গহনাৰ ডিজাইনতকৈ অলপ বেলেগ অলপ ধৰি লওক আপোনাৰ নৰ্থ ৱেষ্ট তেনেকুৱা ছাইডৰ ডিজাইনত অলপ পিন্ধিব পাৰে গতিকে অলপ এইটো আপোনালোকৰ তেনেকুৱা ডিজাইনত বনোৱা হৈছে দেখিছে কিন্তু বিৰাট ধুনীয়া হয় পিংক ষ্টোন আছে হোৱাইট আৰু গ্ৰীণ আছে এইটো হ'ব আপোনালোকে এইটো আপোনালোকে বিয়াতো পিন্ধিব পাৰিব বা এনেও আপোনালোকে ল'ব পাৰে আৰু বা কাৰোবাক গিফ্ট কৰিব পৰা ধুনীয়া এডাল গলপতা ইয়াৰ ইয়েৰিংযোৰ বিশেষকৈ বেছি ধুনীয়া অতি ধুনীয়া এনেকুৱা টাইপৰ চাওক লং থাকিব ইয়াৰে মূল্য হৈছে 1190 টকা 6 মান্থছ আপোনালোকে ৰিপলিছ ৱাৰেণ্টি পাব কপাৰৰ ওপৰত গোল্ড পলিচ হয় 1190 অনলি এটা বেলেগ অলপ লং নহয় এইটো এনেকৈ ৰাউণ্ড টাইপত এটা দেখাইছোঁ চাওক গহনা যিটোত এনেকৈ জোনবিৰি থাকিব 4টা দেখিছে দুফালে জোনবিৰি থাকিব আৰু মোৰ এইটো কালাৰ ডাৰ্ক কাৰণে বুজি নাপাব আপোনালোকে এনেকুৱা টাইপ হ'ব জোনবিৰি আৰু মাজত এইটো এনেকুৱা সাংঘাতিক ধুনীয়া এটা গহনা সৰু এনেকুৱা টাইপৰ থাকিব টপত এই গহনাটোৰ মূল্য মাত্ৰ 1500 টকা 1500 অনলি আপোনালোকে 6 মান্থছ ৰিপলিছ ৱাৰেণ্টি পাব আপোনালোকক এডাল বিৰাট ধুনীয়া ব্ৰাইডেলৰ গলপতা দিছোঁ এইটো সাধাৰণতে চিলভাৰ বেষ্টত বনায় গতিকে আপোনালোকৰ কপাৰত এইটো ধান ষ্টোন আৰু ৰাউণ্ড নৰ্মেল ষ্টোনেৰে বনোৱা হৈছে বিৰাট ধুনীয়া দেখিলে আপোনালোকে এইটো এটা ওচৰৰ পৰা ৱাও ক'ব দূৰৰ পৰা আপোনালোকে বুজি নাপাব পাৰে কিন্তু ওচৰৰ পৰা বহুত বেছি ধুনীয়া এডাল বিশেষকৈ বিয়াৰ কাৰণে এডাল সাংঘাতিক ধুনীয়া এডাল গলপতা এনেকৈ আপোনালোকে ভাবিব নোৱাৰে যে এডাল কিমান ধুনীয়া হ'ব পাৰে বহুত বেছি ধুনীয়া হয় এডাল গলপতা কপাৰৰ ওপৰত গোল্ড পলিচ হ'ব ইয়াৰ আপোনালোকে 1 year ৰিপলিছ ৱাৰেণ্টি পাব এনেকুৱা টাইপৰ হেংগিং হ'ব ইয়াৰ প্ৰাইচ হৈছে 1680 টকা আৰু নেক্সট আপোনালোকক দেখাইছে এটা লং ব্ৰাইডেল ছেট এইটো একেবাৰে সোণৰ আগৰ যিটো আমাৰ আইতাহঁতৰ দিনত মিনা কৰি পেলাই দিছিলে এনেকুৱা টাইপৰ তেনেকুৱা টাইপৰ এটা লং ব্ৰাইডেল ছেট হ'ব এইটো যিহেতু গোল্ডেন আপোনালোকে কিন্তু একেবাৰে বুজি নাপাব এইটো কিন্তু এটা ধুনীয়া ব্ৰাইডেল ছেট হয়
এইটো মই আপোনাক বুজাব নোৱাৰিম, মই এইটো আপোনালোকক ফটোহে দি দিম। আপোনালোকে এটা ফটোতে চাব, দুফালে এনেকৈ পিংক আৰু হোৱাইট ষ্ট'ন আছে, বহুত বেছি ধুনীয়া। আপোনালোকে এইটো 1 year ৱাৰেণ্টি পাব, সাংঘাতিক ধুনীয়া। এইটো আপোনালোকে যদি জোৰোণত দিয়ে একেবাৰে সোণৰ দিছে বুলি ভাবিব আৰু। থাকিব এনেকুৱা ডাঙৰ, একেবাৰে সোণৰ দৰে হয়। মূল্য হৈছে 1690 টকা, 1690 অনলি। চ' আজি ভিডিঅ'টোৰ শেষৰটো গহনা, যিহেতু আজি সকলোবোৰ অলপ বেলেগ দেখালোঁ, বহুতে ৰেড কালাৰ গহনা বিচাৰি থাকে গিচি বনাই, গতিকে তেনেকুৱাও ভাবিলোঁ এটা দেখাই দিওঁ। নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই থাকিম এনেকুৱা ধৰণৰো। এইটো থাকিব চাওক 3-4টা ষ্টেপত, দেখিছে 4টা ষ্টেপত মাজতে গল্ডেন মন থাকিব, ৰেড গিচি মনিৰে গাঠা আছে এটা, দেখিছে এটা ব্ৰাইডেল বাৰ্ফি ছেট হয়, চাইজটো হ'ব মিডিয়াম। এইটো এটা ব্ৰাইডেল বাৰ্ফি ছেট, যথেষ্ট ধুনীয়া। কপাৰ ওপৰত গোল্ড পলিচ, 1 year আপোনালোকে ৰিপলিচ ৱাৰেণ্টি পাব। কাণফুলিযোৰো আপোনালোকে ষ্টাৰ্ট পিন্ধিব পাৰিব। ইয়াৰ প্ৰাইচ হৈছে 1350, 1350 টকা। যদি আপোনালোকক পচন্দ হয় আপোনালোকে ল'ব পাৰিব। ভিডিঅ'টো আশা ৰাখিছোঁ আপোনালোকে এতিয়ালৈকে লাইক কৰিলে, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰিব। লগতে আপোনালোকৰ চিনাকীসকলক শ্বেয়াৰ কৰিব, বিশেষকৈ যিসকলৰ বিয়া আহিছে আৰু যিসকলে গহনা ভাল পায়, বিশেষকৈ মহিলাসকলে শ্বেয়াৰ কৰিব বুলি আশা থাকিল। লগতে আপোনালোকে লেটেষ্ট আপডেটসমূহৰ কাৰণে মোক মোৰ পেজ আৰু ফেচবুক পেজ আৰু ইনষ্টাত ফ'ল' কৰিব বুলি আশা থাকিল। গতিকে যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।